বিটিআর চুক্তি মতে উচ্ছেদ হ'ব বিটিআর চুক্তির মতে উচ্ছেদ হ'ব বিটিআর চুক্তির 7.2 মতে উচ্ছেদ হ'ব আৰু হাগ্ৰামা মহিলাৰীৰ যি বিটিসি চুক্তি সেই বিটিসি চুক্তি মতে বিটিসিত বসবাস কৰা সকলো জাতীয় জনগোষ্ঠীৰ মানুহে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকলে আছে তেখেত সকলো মানুহকে ভূমিৰ পাট্টা দিয়া হ'ব বিটিসিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক কিন্তু এইবাৰ আৰু বিটিসিৰ জাগা নাই আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত কিন্তু বিপিএফৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে 100% আমি নিশ্চিত ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী জয়ী হৈ এইবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ কিন্তু যোগদান কৰিব সকলো জাতি জনগোষ্ঠীৰ মানুহে কিন্তু সিদ্ধান্ত লৈ থৈছে অহা বিটিসি নিৰ্বাচনত আকৌ এবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিসিৰ চিফ হিচাপে কিন্তু নিৰ্বাচিত কৰিব প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 5টা বছৰত কেৱল মিছা কথাই ক'লে বিটিসি বাকী ৰাইজক কিন্তু ঠগিলে বিটিসি বাকী ৰাইজে সিদ্ধান্ত লৈছে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বিটিসিৰ চিফ হ'ব নোৱাৰে তেখেতক চিফ হ'ব লাগিলে ছুইজাৰলেণ্ডত গৈ চিফ হ'ব লাগিব অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা বিজেপি দলে ইতিমধ্যে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক ছুইজাৰলেণ্ডত চিফ হ'বৰ কাৰণে কিন্তু প্লেনৰ টিকট কিন্তু ইতিমধ্যে কাটি থৈ দিয়ে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বিএলটি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ মিলি যি বিটিসি চুক্তি হৈছিল সেই বিটিসি চুক্তি মতে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকলে বিটিসিত বসবাস কৰি আছে ইয়াত সকলোৱে বিটিসিৰ নাগৰিক ইয়াতে যিসকল ভূমি মানুহ আছে সকলো মানুহকে ভূমিৰ পাট্টা দিয়া হ'ব এইবাৰ বিপিএফৰ চৰকাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ লগে লগে ভূমিহীন মানুহক প্ৰথমতে মাটিৰ পট্টা দিয়া হ'ব উচ্ছেদ কেৱল প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইউপিপিএল চৰকাৰৰহে কাৰণ তেখেতসকলে যি বিটিআৰ চুক্তি কৰিছিল সেই বিটিআৰ চুক্তিৰ 7.2 মতে বিটিসিত বসবাস কৰা 60% অনাবৰো মানুহ ইলিগেলি বসবাস কৰি আছে বিটিসি আৰু সেই 60%ৰ আকৌ 60% ইলিগেল মাইগ্ৰেন্টছ বুলিয়ে কৈছে আজি বেংগলী কমিউনিটিৰ পৰা হিন্দু বেংগলী আমি যাক কওঁ হিন্দু বেংগলী কমিউনিটিৰ পৰা হিলদল ভাঙি আজি কিন্তু তেখেতসকলে আজি এই মিটিঙত আহি উপস্থিত হৈছে আজি এটা শক্তিশালী কমিটি গঠন কৰা হ'ল গতিকে আমি 100% আমি নিশ্চিত যে এইবাৰ ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিপিএফৰ প্ৰাৰ্থী জয়ী হৈ এইবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ কিন্তু যোগদান কৰিব আৰু আমি আজিৰ তাৰিখত বিটিসিত সমগ্ৰ বিটিসিত সকলো জাতি জনগোষ্ঠীৰ মানুহে কিন্তু সিদ্ধান্ত লৈ থৈছে অহা বিটিসি নিৰ্বাচনত আকৌ এবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক বিটিসিৰ চিফ হিচাপে কিন্তু নিৰ্বাচিত কৰিব আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত কিন্তু বিপিএফৰ চৰকাৰ গঠন হ'বলৈ গৈ আছে আৰু বৰ্তমানৰ বিটিসিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক কিন্তু এইবাৰ আৰু বিটিসিৰ জাগা নাই তেখেতে কিন্তু এইবাৰ ছুইজাৰলেণ্ডতহে চিফ হ'ব লাগিব আৰু ইয়াৰ কাৰণে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তথা বিজেপি দলে ইতিমধ্যে কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াক ছুইজাৰলেণ্ডত চিফ হ'বৰ কাৰণে কিন্তু প্লেনৰ টিকট কিন্তু ইতিমধ্যে কাটি থৈ দিছে তাৰ কাৰণ কিন্তু এটাই প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 5টা বছৰত কেৱল মিছা কথাই ক'লে বিটিসি বাকী ৰাইজক কিন্তু ঠগিলে তেখেতে ৭৫,০০০ টকাকৈ মহিলাসকলক দিম বুলি মিছা কথা ক'লে 1 ভোট 1 জব বুলি কৈ কিন্তু তেখেতে মানে শিক্ষিত ল'ৰা ছোৱালীসকলক ঠগিলে তেখেতে দুৰ্নীতি কৰিলে ছুইজাৰলেণ্ড বনাম বুলি কৈ কিন্তু তেখেতে কিন্তু এটা উন্নয়নৰ কামো কিন্তু বিটিসিত নকৰিলে কেৱল উন্নয়নৰ নামত কিছু তেখেতে ৰিপেয়াৰিঙৰ কাম বাহিৰৰ পৰা ঠিকাদাৰ আনি মোটা অংকৰ পাৰ্চেণ্টেজ লৈ তেখেতে নিজৰ পকেটৰহে গৰম কৰিছে সৰ্বসাধাৰণ ৰাইজৰ একো উন্নয়ন কৰা নাই গতিকে এইবাৰ বিটিসি বাকী ৰাইজে সিদ্ধান্ত লৈছে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বিটিসিৰ চিফ হ'ব নোৱাৰে তেখেতক চিফ হ'ব লাগিলে ছুইজাৰলেণ্ডত গৈ চিফ হ'ব লাগিব আৰু ইতিমধ্যে মই যে ক'লো কথাটো যে বিজেপিও ইতিমধ্যে কিন্তু তেখেতক টিকট কাটি থৈ দিছে এইকাৰণে মই কথাটো কৈছোঁ যে আপোনালোকে ইতিমধ্যে গম পাইছে যে যোৱা বিটিসি নিৰ্বাচনত আমি 17খন আসন পাইছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ লগত বিশ্বাসঘাতকতা কৰি আমাক কিন্তু চৰকাৰ গঠন কৰিব দিয়া নাছিলে বিজেপি আৰু ইউপিপিএলে চৰকাৰ গঠন কৰিছিল অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু আশা কৰিছিল প্ৰমোদৰ হতুৱাই বিটিসিৰ কিবা উন্নয়ন কৰিম বুলি সেইকাৰণে তেখেতে কিন্তু এমএলএ ইলেকশ্যনত কিন্তু কৈছিল যে প্ৰমোদ বড়ো ডাঙৰীয়াক যদি দানা খুওৱা যায় তেখেতে ডেইলি 26 লিটাৰকৈ গাখীৰ দিব কিন্তু আপোনালোকে নিশ্চয় সকলো দেখিলে
বিটিচিবাসী ৰাইজেও কিন্তু দেখিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল আৰু কেৱল দানাহে খোৱালে 5 বছৰত এটোপাল গাখীৰো কিন্তু নিদিলে যাৰ ফলস্বৰূপত আজি বিজেপিয়ে কিন্তু ইউপিপিএলৰ সংগ এৰি দিছে তাৰ মানে সেইকাৰণে মই কৈছোঁ যে বিজেপিও কিন্তু প্লেনৰ টিকেট কাটি দিলে প্ৰমোদ বড়ো ডাঙৰীয়াক ছুইজাৰলেণ্ডত চিফ হ'বৰ কাৰণে আৰু বিজেপিও এইবাৰ কিন্তু চৰকাৰ গঠন কৰিব নোৱাৰে বিটিচিত তেখেতসকলে যোৱাবাৰ যিকেইটা আসন পাইছিল তাতকৈ কমি আহিব আসনৰ সংখ্যা তাৰ কাৰণ এটাই আপোনালোকে নিশ্চয় জানে যে এছটিৰ বিটিচি মানে এছটিৰ যিজন মানে ৰাজ্যিক সভাপতি ডাঙৰীয়া তেখেতৰ লগতে 36 জনকৈ সহকৰ্মীক লৈ ইতিমধ্যে তেখেতে বিজেপিৰ পৰা ওলাই আহি বিপিএফত জইন কৰি বিজেপিৰ ৰাজহার কিন্তু বিটিচিত ভাঙি দিছে বিটিচিত আৰু বিজেপিও কিন্তু থিয় হ'ব নোৱাৰে সেইকাৰণে মই কৈছোঁ এইবাৰ বিজেপিও কিন্তু বিটিচিত মানে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে যাৰ কাৰণে বিটিচিবাসী ৰাইজে এইবাৰ কেৱল আৰু কেৱল বিপিএফক বিচাৰিছে হাগ্ৰামা মহিলাৰ চেৰাক বিচাৰিছে গতিকে আমি নিশ্চিত যে একক সংখ্যাগৰিষ্ঠতাৰে আমি আসন লাভ কৰি বিপিএফৰ চৰকাৰ হ'বলৈ গৈ আছে য'ত নেকি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আকৌ এবাৰ বিটিচিৰ চিফ হ'বলৈ গৈ আছে অল বিটিআর সচেতন মঞ্চ মাইনরিটি সচেতন মঞ্চ গঠন করা হয়েছিল আর ইহতে কেইদিনমান আগতে এখন সংবাদমেলতে এইটো দুটাই রাজনৈতিক দলক অস্পষ্ট কৰিবলৈ কৈছিল যে মাইনরিটিৰ যি সমস্যা আছে এইটো লৈ মানে ইহতে স্থিতিটো অস্পষ্ট কৰিব লাগে নহলে ইস্তেহাৰত এইটো অস্পষ্ট কৰি দিব এইটো ক্ষেত্ৰত আপোনাৰ ইহতে মাইনরিটি সেলৰ আপুনি সেন্ট্রাল পেজ ইতিমধ্যে বিপিএফৰ সংখ্যালঘু তৰফৰ পৰা 15 দফীয়া মেমৰেণ্ডাম এখন যুগত কৰি আমাৰ বিপিএফ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াক আমি ইতিমধ্যে অৰ্পণ কৰিছোঁ তাতে বিটিচি অঞ্চলত স্পেচিয়েলি মুছলমানসকলৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি তাতে অৱগত কৰোৱা আছে তাৰ 1 নম্বৰতে আছে মানে মাটিৰ পট্টা দিব লাগে ইয়াত মাটিৰ পট্টা কেৱল মুছলমান বুলি কথা নহয় যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে ইয়াতে বসবাস কৰি আছে যিসকলৰ মাটি নাই সেই মানুহখিনিক মাটিৰ পট্টা দিব লাগে 2 নম্বৰত আমি দিছোঁ মুছলমানৰ কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটিত এৰাবিক ডিপাৰ্টমেণ্ট খুলিব লাগে পপুলেশ্যন পেটাৰ্ণত টিচিএলচি চেয়াৰমেন ভিচিডিচি চেয়াৰমেন দিব লাগে 5টা সমস্যাৰ আমি ডিমাণ্ড দিছোঁ 5টা সমষ্টিৰ পৰা যিকোনো এজন জিকি অহা ব্যক্তিক ইএমৰ আমি দাবী দিছোঁ ইতিমধ্যে এনেকৈ আমি 15 দফীয়া দাবীৰে আমি এখন মেমৰেণ্ডাম যুগত কৰি আমি আমাৰ দলৰ সন্মানীয় সভাপতি শ্ৰীযুত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ইতিমধ্যে আমি অৰ্পণ কৰিছোঁ যোৱা 20 তাৰিখত যিটো মানে বিপিএফৰ CWC মিটিং হৈ গ'ল তাতে ইতিমধ্যে দলৰ সভাপতি মহোদয় ইতিমধ্যে ঘোষণা কৰিছে এই 15টা পইণ্টৰ পৰা বা 15 দফীয়া দাবীৰ কিছু দাবী ইতিমধ্যে তেখেতে সন্নিৱিষ্ট কৰিছে অহা নিৰ্বাচনৰ আগে আগে যি নিৰ্বাচনী ইস্তাহাৰ বাহিৰ হ'ব বা প্ৰকাশ পাব তাতে তেখেতসকলে ইতিমধ্যে সন্নিৱিষ্ট কৰিছে আৰু কেইটামান পইণ্ট ইতিমধ্যে আমি উনুকাই দিছোঁ সেইখিনি অতি সোনকালে তেখেতে সন্নিৱিষ্ট কৰিম বুলি আমাক কথা দিছে বিভিন্ন ঠাইত উচ্ছেদ অভিযান চলি আছে এইটো লৈ বিটিআৰতো মাইনৰিটি মানুহবিলাকো উচ্ছেদ লৈ মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BLT অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ মিলি যি বিটিচি চুক্তি হৈছিল সেই বিটিচি চুক্তি মতে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকলে বিটিচিত বসবাস কৰি আছে ইয়াত সকলোৱে বিটিচিৰ নাগৰিক ইয়াতে যিসকল ভূমি মানুহ আছে সকলো মানুহকে ভূমিৰ পাট্টা দিয়া হ'ব এইবাৰ বিপিএফৰ চৰকাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ লগে লগে ভূমিহীন মানুহক প্ৰথমতে মাটিৰ পট্টা দিয়া হ'ব ইয়াতে উচ্ছেদৰ কথা নাহে উচ্ছেদ কেৱল আৰু কেৱল প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইউপিপিএল চৰকাৰৰহে কাৰণ তেখেতসকলে যি বিটিআৰ চুক্তি কৰিছিল সেই বিটিআৰ চুক্তিৰ 7.2 মতে বিটিচিত বসবাস কৰা 60% অনাবৰো মানুহ ইলিগেলি বসবাস কৰি আছে বিটিচিত আৰু সেই 60%ৰ আকৌ 60% ইলিগেল মাইগ্ৰেণ্টছ বুলিয়ে কৈছে গতিকে বিটিআৰ চুক্তি মতে উচ্ছেদ হ'ব বিটিআৰ চুক্তিৰ মতে উচ্ছেদ হ'ব বিটিআৰ চুক্তিৰ 7.2 মতে উচ্ছেদ হ'ব আৰু হাগ্ৰামা মহিলাৰীৰ যি বিটিচি চুক্তি সেই বিটিচি চুক্তি মতে বিটিচিত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা যিসকলে আছে তেখেতে সকলো মানুহকে ভূমিৰ পাট্টা দিয়া হ'ব।